নমস্কাৰ বন্ধুসকল, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো মই আজি ক'ত আছোঁ তো দেখিছে ভিউটো কেনেকুৱা লাগিছে, খুবেই সুন্দৰ ভিউ এটা। তো মোৰ লগত আহিছে এয়া বেদান্ত, এটি চাইডে আকৌ হাই কৰি দিয়া কি বেঙা ভিংছে কি লাজ কৰিছে মানে হাই কৰি দিব। তো মই লাজ নকৰোঁ, যিহেতু জানে আপোনালোকে লাজ কৰিনো কি আছে নহয়, আপোনালোকে জানে লাজ কৰি লাভ নাই কোনো। তো এইবিলাক চাওক, এতিয়া ধানবিলাক এইবিলাক কেনেকুৱা ধৰে মেলি থোৱা হৈ আছে ধানবিলাক। তো এটা কি খুবেই এটা ভাল লাগিছে ধানবিলাক দেখি গৈ বহেগাত। তো ভিউটো দেখিছে, চেক কৰক ভিউটো কেনেকুৱা, তো সুন্দৰ ভিউ এটা। তো মোৰ চাৰিকাষে একদম ধান একদম চাওক, আৰু ই তালৈ আছে। তো চাওক ইফালেও চাওক, দেখিছে ইয়া ধান। তো মোৰ ভিডিঅ'বিলাক চাই ভাল পালে আপোনালোকে লাইক দেন, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদিহে ভাল লাগে। তো বেয়া লাগিলে ডিছলাইক কৰি দিব, কোনো কথা নাই। তো আপোনালোকে ভাল বেয়াটো চাব, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। তো মই বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ, তো ব্লগটো বনালে এনেকুৱা টাইপৰ হয়, কিন্তু ভইচটো মই নিদিওঁ, ভইচটো নিদিয়াকৈ বস্তুবিলাক দেখাই পেলাই থৈ দিওঁ। তো সেনেকৈ চাব আৰু ছাপোৰ্ট কৰিব। মোৰ পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক সদায় স্বাগতম জনাম, আপোনালোকে সদায় চাব। তো আজি মই জাল চাব আহিলোঁ, বিশেষ জাল চাব আহিলোঁ, ইয়াত জাল পতা হৈ আছে। তো আজিলৈ বাই বাই, নেক্সট এটি ব্লগত আপোনালোকক আকৌ লগ পাই আছোঁ। তো এতিয়ালৈ বাই বাই।